তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু আছামিছ ইনফো ইউটিউব চেনেল ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম যে কেনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডখন যদি হেৰাই যায় তেনেহ'লে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ UID নাম্বাৰ যিটো আছে 12 ডিজিট যিটো আধাৰ নাম্বাৰ আছে সেইটো আপুনি কেনেকৈ বিচাৰি উলিয়াব যদি আপোনাৰ মনত নাথাকে আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰটো কেনেকৈ আপুনি এই নাম্বাৰটো উলিয়াব অনলাইনৰ পৰা বা এনৰোলমেণ্ট ID যিটো আছে সেইটো কেনেকৈ আপুনি উলিয়াব তো এই ভিডিঅ'ত মই সকলো কথা আপোনালোক বিতৰণভাৱে জনাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াই মোৰ এইটো চেনেলত নতুনকৈ ভিডিঅ' আপলোড কৰোঁ তো প্ৰথমে আপোনাৰ মোবাইলতে নটিফিকেশ্যন আহি যায় তো বলক ফ্ৰেণ্ডছ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু সাৰ্চ বাৰত টাইপ কৰিব uidai.gov.in লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহি যাব ইয়াৰ পৰা আপুনি এটা লিংকত ক্লিক কৰিব লাগিব ইয়াৰ পৰা আপুনি থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ সাইটটো এনেবল কৰি দিব আৰু এনেবল কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব ইয়াৰ পৰা আপুনি ইয়াত আপোনালোকে দেখিবলৈ পাব যেন ফৰগেটেন EID/UID লিখা থাকিব সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব তো ইয়াৰ পৰা মই জুম কৰি আপোনাক দেখুৱাই দিছোঁ ৰিট্ৰাইভ লষ্ট অৰ ফৰগেটেন EID/UID লিখা আছে সেইটোতে আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়াই আপুনি এইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি এটা নিউ ডেছবৰ্ডত আহি যাব ইয়াৰ পৰা আপুনি আধাৰ নাম্বাৰ লাগেনে আপোনাৰ এনৰোলমেণ্ট ID লাগে যিটো লাগে আপুনি সিলেক্ট কৰি ল'ব আৰু ইয়াৰ ওপৰত আপোনাৰ ফুল নেমটো তলত আপোনাৰ মোবাইল নাম্বাৰটো অথবা আপুনি ইমেইল এড্ৰেছটো এণ্টাৰ কৰি দিব তলত দিয়া যিটো কেপচা ভেৰিফিকেশ্যন কোড আছে সেইটো আপুনি এণ্টাৰ কৰি সেন্ড OTPত ক্লিক কৰি দিব আৰু সেন্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ যিটো আছে সেইটোত OTP এটা আহি যাব সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰাৰ লগে লগে আপুনি লগইনত ক্লিক কৰিব লাগিব তো ইয়াত মই কেপচা কোডটো এণ্টাৰ কৰি দিছোঁ আগৰ প্ৰচেছখিনি আপুনি চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ ইয়াত সেন্ড OTPত ক্লিক কৰাৰ লগে লগে যিটো OTP মোৰ মোবাইলত আহিছে সেই OTPটো মই ইয়াত এণ্টাৰ কৰাৰ লগে লগে ইয়াত লগইনত আপুনি ক্লিক কৰি দিব তো মই ইয়াতে OTPটো এণ্টাৰ কৰি লগইনত ক্লিক কৰি দিছোঁ যেতিয়াই মই লগইনত ক্লিক কৰি দিম এটা মেছেজ সন্মুখত শ্ব' হ'ব ইউৰ UID ইজ সেন্ড টু ইউৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তো UID নাম্বাৰ যিটো আছে আধাৰ নাম্বাৰ সেইটো মোৰ মোবাইলতে সেন্ড কৰি দিয়া হৈছে UIDৰ তৰফৰ পৰা তো ফ্ৰেণ্ডছ এনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি বিচাৰি উলিয়াব পাৰে আৰু কেনেকৈ আপুনি আধাৰ কাৰ্ডখন ডাউনলোড কৰিব মই এটা ভিডিঅ' মোৰ বেলেগ এটা চেনেলত আপলোড কৰি দিয়া আছে যিটো চেনেল মোৰ হিন্দী চেনেল হয় সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰ পৰা আপোনালোকে আধাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰে সেই ভিডিঅ'টো চাই ল'ব তো ফ্ৰেণ্ডছ আজিলৈকে ইমানেই বাই বাই